আকৌ এছাই জোনমণি ৰভাৰ মৃত্যু ৰহস্য কেমেৰাৰ সন্মুখত পুনৰ বিস্ফোৰণ হাসিনা বেগমে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে পুনৰবাৰ এডিশনেল এছপি ৰুনা নেওগৰ বিৰুদ্ধে আনিলে ভয়ংকৰ অভিযোগ হাসিনাই কিয় নকল সোণৰ বিৰুদ্ধে চলা অভিযান হঠাৎ গেঠেলা মাৰিলে কোনে কৰিছে এছাই জোনমণি ৰভাৰ মৃত্যুৰ তদন্ত সিআইডি নে সিবিআই কৰিছে সিবিআই তদন্তৰ দায়িত্ব দিয়া বুলি কৈ দায় খাৰিব বিচাৰিছে নেকি অসম আৰক্ষী তাৰ মাজতে জোনমণিৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে হাসিনা বেগম নামৰ এই মহিলাগৰাকীৰ এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য যিসমূহ মন্তব্য কিন্তু নটছাত একে এষাৰে নিশ্চয় কৰিব নোৱাৰে হাসিনা বেগমে কেতবোৰ ভয়ংকৰ অভিযোগ পুনৰবাৰ উত্থাপন কৰিছে মঙলবাৰে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত হৈছিল হাসিনা বেগম আৰু জোনমণি ৰভাৰ মৃত্যু আৰু নকল সোণৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল উলুবাৰী আৰক্ষীৰ দায়বদ্ধতা আয়োগক হাসিনাই সেই অভিযোগৰ ষ্টেটমেণ্টৰ বাবে আহিছিল হাসিনা বেগম কেমেৰাৰ সন্মুখত হাসিনা বেগমৰ বিস্ফোৰণ যে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলিৰ পিছতো হেনো ৰুনা নেওগে লৈছিল অৰ্থাৎ এডিশনেল এছপি ৰুনা নেওগে লৈছিল 30 লাখ টকা হাসিনা বেগমে বাৰে বাৰে কৈছে জোনমণি ৰভাক হত্যা কৰা হৈছে জোনমণি ৰভাৰ মৃত্যু এটা দুৰ্ঘটনা নহয় হত্যা কৰা হৈছে জোনমণিক কাৰণ জোনমণিয়ে জানিছিল নকল সোণৰ সেই ভয়ংকৰ কাৰবাৰৰ কথা মুখা খুল খোৱাৰ ভয়ত শীৰ্ষ আৰক্ষী বিষয়াই হত্যা কৰিলে পৰিকল্পিতভাৱে জোনমণি ৰাভাক আৰু এই অভিযোগ হাসিনা বেগমৰ পুনৰবাৰ লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈ আনন্দ মিশ্ৰই চমক সৃষ্টিৰ বাবে কেইটামান নকল সোণৰ সাধাৰণ বেপাৰীক ধৰিয়েই দায়িত্ব সামৰিলে কিয় এতিয়াও বহু কুখ্যাত নকল সোণ জালনোট বেপাৰী মুক্ত মনে ঘূৰি ফুৰিছে লখিমপুৰত প্ৰশ্ন হয় কাৰোবাৰ হেঁচাত পৰিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আধাতে বন্ধ কৰি দিলে নেকি নকল সোণৰ তদন্ত কিয় হঠাৎ তৎপৰ হৈ পৰা আনন্দ মিশ্ৰ এতিয়া স্তব্ধ হৈ পৰিল এটা ডাঙৰ প্ৰশ্ন তাৰ মাজতে সিআইডি কাৰ্যালয়লৈ তলব কৰা হৈছে এছআই আভাজ্যোতি ৰাভা আৰু এএছপি ৰূপজ্যোতি কলিতাৰ লগতে নগাঁও লখিমপুৰৰ বহু কেইজন আৰক্ষী কিন্তু প্ৰশ্ন হয় জোনমণিৰ মৃত্যু ৰহস্য ওলাবনে নোলায় নে এয়া কেৱল সাধাৰণ লোকৰ বিষয়টোক লৈ যি ধৰণৰ তৎপৰতা বা সাধাৰণ লোকে যি ধৰণে মৃত্যু ৰহস্যৰ বাবে আৰক্ষীক দাবী জনাই আহিছে তাৰ বাবে এয়া এক সাধাৰণ এক কুচকাৱাজহে চলিছে নেকি ফাইলতে বন্ধ হৈ পৰি ৰ'ব নেকি জোনমণি ৰভাৰ মৃত্যু ৰহস্য তেনে সন্দেহ এতিয়া বহুজনৰে হাসিনাৰ লগতে বহুতে এনে সন্দেহ কৰিবলৈ এতিয়া বাধ্য হৈছে শেহতীয়া কাৰ্যকলাপক মই আজি দায়বদ্ধতা আয়োগে এখন নোটিছ কৰিছে মোক আৰু সেই নোটিছখন পাই কিনি আজি আহিছোঁ ষ্টেটমেণ্ট আছে মোৰ এইটো যেটো নকল সোণ আৰু জালি নোটৰ কাৰবাৰবিলাক আমাৰ মহকলি বঙালমৰা বিভিন্ন অঞ্চলত চলি আছিলে এইবিলাক মানে বহুত দিনৰ পৰা সিহঁতৰ পৰা মই বাবুকি পাই আহিছোঁ 30 লাখ টকাটো যে মই নুৰ মহম্মদ নামৰ এজন মানে দালাল নগাঁৱৰ সেইজনৰ পৰা সিহঁতৰ লগৰে এজন দালাল হয় আৰু দালালজনৰ পৰা জানিব পাৰিছিলোঁ যে সিহঁতৰ ভিতৰৰ মানুহে হয় যেতিয়া সিহঁতে কৈছিলে মোক যে তুমি নাজানা এই 7 দিনৰ কাৰণে ইয়াত ষ্টেক কৰাই কিনি ৰুনা নেওগ আছে তে আমাৰ চবৰ পৰাই মানে টকা উঠাই কিনি 30 লাখ টকা লৈছে এই 30 লাখ টকাটো বোলে ক'ত দি কিনি সি বোলে আকৌ মানে ইয়াত থকাৰ চেষ্টা ৰুনা নেওগে লৈছে আপুনি বাইদেউৰ যে মাৰিছে সিহঁতেই মাৰিছে এইটো মানে 100% সিহঁতে মাৰিছে আৰু যাৰ কাৰণে ডিজিপি ছাৰৰ ওচৰত মই এপ্লিকেশ্যন দিয়াৰ পাছত মানে আমাৰ জোনমণি বাইদেৱে মোক সম্পূৰ্ণভাৱে সহায় কৰি আছিলে বুলি মোক মাৰাৰ লগতে তাৰ কথা ধমকি দিছিলে যেন তহঁতৰ জোনমণি বাইদেউকো চাই ল'ম আমি 2-3 দিনৰ ল'ম এইটো ৰুনা নেওগেও বাৰে বাৰে কৈ আহিছিলে আৰু সঞ্জীৱ বৰাও কৈ আহিছে আৰু এইটো নকল সোণৰ আৰু জালি নোটৰ শ্বহীদ জাকিৰ শফিকুল কামবুৰা ৰফিকুল ইছলাম সিহঁতৰ পৰা বিভিন্ন সময়তে বাবুকি পাইছিলোঁ ৰফিকুল ইছলাম ৰাহিলা খাতুন নুৰুল ইছলাম ৰাছিদুল ইছলাম তেখেতলোকে এইবিলাকে কৰে আৰু তেখেতলোকৰ ওপৰত দিছিলোঁ মই আনন্দ মিশ্ৰ ছাৰটো যোৱাৰ সময়ত এটা বাবুকি দিয়াতে বহুত মানুহ আহিছিলে নিজেই ওলাই আহিছিলে আৰু এতিয়া দেখা গৈছে মানে আনন্দ মিশ্ৰ ছাৰে এতিয়া যেটো মদৰ আৰু ড্ৰাগছৰ হেৰিবিলাক গাঁঠিবিলাক ধৰি আছে নকল সোণৰ মানুহবিলাক এতিয়া বাৰু ধৰা নাই মানে কিবা এটা নে আনন্দ মিশ্ৰ ছাৰৰ কিবা এটা হয়তো